তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ কি খবৰ মোৰ আশা কৰোঁ সকলোৰে ভাল। তো গাইজ তোমালোকে থাম্বনেল দেখি যাতে গম পাইছে মই কিহৰ ওপৰত আজি ভিডিঅ' বনাব গৈ আছোঁ। তো গাইজ মই আজি দুটা টপিকৰ ওপৰত ভিডিঅ' বনাব গৈ আছোঁ। তো গাইজ ব'লা দিনকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কিহৰ টপিকৰ ওপৰত ভিডিঅ'টো বনাব গৈ আছোঁ ব'লা কৈ আছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিব লেটছ গো। ভিডিঅ'টো মানে মোৰ প্ৰথম টপিকটো হ'ল তোমালোকে মোৰ থাম্বনেলত চাগে দেখিছে এজোপা ফুলৰ মই এই থাম্বনেল দি থোৱা আছিল। তো গাইজ আমাৰ ঘৰত মানে এজোপা পাৰিজাত ফুল আছিলে, ভাবিলোঁ ফুলজোপাৰ কিছুমান বিশেষ মহত্ব আছে, ভাবিলোঁ তোমালোকক অলপ কওঁ আৰু ফুলজোপাও দেখোঁ। তো গাইজ এইফালে দেখিছা ফুলজোপা, এইফালে আমাৰ মানে এইফালে গুৰুগিবা দেখিছা, গুৰুগিবা ওচৰতে আছে ফুলজোপা, এইফালে হ'ল পাৰিজাত ফুলজোপা মানে ফুলি গ'ল কি আৰু কিছুমান কলি চাগে মিলি আছে অলপ অলপ। তো ধুনীয়াকৈ যেতিয়া ফুলিব মই তোমালোকক অলপ দেখুৱাম। এইফালে গাইজ এইটো চোৱা, এইটোহঁত যে দেখিছে এইটোহঁত হ'ল ফুলৰ কলিটোহঁত, এইফালে হ'লে এইটোহঁত কলিটোহঁত যে এইবিলাক যে দেখিছে এইবিলাকৰ সৰু সৰু কলি মানে ফুলৰ কলি মেলিছেহে। তো গাইজ এইফালে যে দেখিছা এইটোৰ মানে হ'ল যোনজোপা ফুলৰ এইটো যে দেখিছে এইটো তলৰ পৰা একদম ফুলজোপা ওপৰলৈকে আগ গৈছে, এইটো কমেও 7-8 ফুটমান হ'ব। এইটো ধুনীয়াকৈ বান্ধি থোৱা আছে মানে বেকা হৈ যায়, সেইটো কাৰণে ইয়াত এইটো বান্ধি থোৱা আছে ফুলৰ আগটো। তো গাইজ মানে মই এই ভিডিঅ'টো বনোৱাৰ বিশেষ এটা কাৰণ হ'ল তোমালোকে গম পাইছে চাগে পাৰিজাত ফুলজোপা ক'ত আছিলে। তো পাৰিজাত ফুলজোপা আছিল ইন্দোৰ ৰাজসভা অমৰাৱতীত আছিল বুলি কোৱা হয়। তো গাইজ মই জনামতে ইন্দোৰ ৰাজসভাত হেনো এই পাৰিজাত ফুলজোপা আছিলে। এই পাৰিজাত ফুলজোপাই ভগৱান বিষ্ণুৱে হেনো ৰুক্মিণীক দিবৰ কাৰণে মৰ্ত্যলৈ আনিছিল বুলি কোৱা হয়। তো গাইজ এইজোপা এই পাৰিজাত ফুলজোপা, তো গাইজ এই ৰুক্মিণীক দিবৰ কাৰণে হেনো বিষ্ণুৱে এই পাৰিজাত ফুলজোপা মৰ্ত্যলৈ আনিছিল। তো গাইজ এই পাৰিজাত ফুলজোপালৈ এখন ভাওনা আছে পাৰিজাত হৰণ বুলি, তো সেই ফুলজোপাৰে ভাওনা আছে। এইবাৰ হ'ল মানে গছজোপা মই ধুনীয়াকৈ ফুল এবাৰ তোমালোকক দি দিম, মোৰ কাষতে ওলাই থাকিব তোমালোকে দেখিবলৈ পাবা। তো গাইজ আৰু ছেকেণ্ড টপিকটো হ'ল মানে আমি আগষ্ট মাহত গৈ আছোঁ বলবম। তো গাইজ ক'ত যাম মই ধুনীয়াকৈ ভিডিঅ' এটা বনাই তোমালোক সকলোকে দেখুৱাম। তো গাইজ আজি ভিডিঅ'টো এনেই নৰ্মেলকৈ বনাইছিলোঁ, ভাবিলোঁ তোমালোককো অকণমান দেখুৱাওঁ। আমাৰ ঘৰত মানে এই ফুলজোপাৰ বিশেষ মহত্ব আছে, সেইকাৰণে ভাবিলোঁ তোমালোককো অকণমান দেখুৱাওঁ বুলি ফুলজোপা। তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিলে ক'বা, আন এটা ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাবে জয় অসম, ধন্যবাদ। তো গাইজ মোৰ বেকগ্ৰাউণ্ডত দেখিছে এইজোপা ফুলজোপা নামটো তোমালোকে যদি জানা কমেণ্ট কৰি জনাবা। এইফালে দেখিছেনে কি ধুনীয়া ৰঙা হৈ একেবাৰে ফুলি আছে, এইফালে গোটেই ৰাউণ্ডটো ফুলি আছে। এইফালে দেখিছে একদম ৰাউণ্ডটো গোটেই ৰাউণ্ডটো ধুনীয়াকৈ ফুলি আছে। তো গাইজ ফুলজোপা নামটো তোমালোকে জানা কোনোবাই কমেণ্ট কৰি জনাবা।